নমস্কাৰ বন্ধুসকল, আমি আহি পাইছোঁ কাৰ্বি আংলঙৰ বৰথল। আমাৰ অসমৰ এই কমেডি পুলক নিশাচৰ এতিয়া অহা টাইম হৈছে। আমি আহি পাইছোঁ বৰ্তমান, মানুহ ভিৰ দেখা পাইছোঁ। আপোনালোকে চাই আছে, এয়া মানুহ বহুত ভিৰ হৈ আছে। जोर जोर से बोल के लोगों को स्कीमें बता दे।
নমস্কাৰ সকলোকে আজি ইমানেই ভাল লাগিছে কাৰ্বি আংলঙত আপোনালোকৰ এই বৰথলত ইমান ধুনীয়া ধুনীয়া আপি আছে সেইকাৰণে ডাইলগটো মাৰিবলৈ মন গৈছে বোলে টিপিৰ টাপাৰ পানী পৰিলে মাথাত লওঁ জাপি টিপিৰ টাপাৰ পানী পৰিলে অলপ জোৰছে ক'ব লাগিব তো শুনা পাব লাগিব মোৰ লগত টিপিৰ টাপাৰ পানী পৰিলে ইমান অসমে ঘূৰি ফুলত নাই দেখা কত বৰথলৰ নিচিনা আপি গতিকে সেই ধুনীয়া ধুনীয়া ছোৱালীবিলাকৰ বাহিৰে উপস্থিত থকা সকলোকে নমস্কাৰ ধুনীয়া ধুনীয়া ছোৱালীবিলাকক I love you समझ रहे हो आप समझ रहे हो তোমাক নাপালে মই মৰি যাম তোমাৰ কাৰণে সব কৰিব পাৰো কাকো ভয় নাখাম ঐ পিনে ৰাতি পেছাব কৰিব উঠিবকে মাক লাগে সেইবোৰে সব কৰিব পাৰে আচলতে আমাৰ অসমৰ বয়ফ্ৰেণ্ড বিলাকৰ ভুল নহয় এইবিলাক চিংৰাকেইটা জানেনে আমাৰ অসমৰ ল'ৰাবোৰে নিজৰ ভৰিত থিয় হওঁতে হওঁতে অসমৰ ছোৱালীবোৰে 2-3টা সন্তানৰ মাকে হৈ যায় ইমান ঠাণ্ডা ঠাণ্ডা হলে নাযাওঁ নেকি সকলোকে লক্ষ্মী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলো খুব ভাল লাগিল ইয়াতে আহি তোক বেলেগকে দিছে বাৰু ল'ৰাবিলাকে বেলেগে দিয়াৰ কাৰণেতো আজিকালি তোক নাচা হৈছে মই ইয়াক কিয় ভাল পাম মানে মই ক'ব নোৱাৰো যেনেকে আমাৰ বটল দেখা পালেহে মানে পানী পিয়া নালাগিলেও আমাৰ বটলটো দেখা পালে কিবা পানীটো পিয়াং পিয়াং লাগে যেনেকে বটল দেখা পালে পানী পিয়াং পিয়াং লাগে বাথৰুম দেখা পালেহে কিবা মুতা নালাগিলেও মুতং মুতং লাগে ঢোলৰ মাত শুনিলে নাচনীবিলাকৰ নাচং নাচং লাগে ওয়াইন শপ দেখা পালে মদ আহিকেইটাৰ মদ কিনং কিনং লাগে তেনেকে মূৰত তোমাক দেখা পালে কিবা পুতাং পুতাং লাগে মোৰো তোমাক দেখা পালে কিবা সৰং সৰং লাগে अरे कहना क्या चाहते हो এনেকা কাৰ্বি আংলঙত কটা বিয়া হোৱা মন্দিৰ আছে না নাই অমিতা গছৰ দীঘল ঠাৰি বোৱালি মাছৰ দীঘল দাঢ়ি তুমিতো হবা মোৰ ভাতিজাসকল
रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का आराम से लेने का हाँ Mau dari Muslim mau tadi itu style